সমগ্ৰ বিশ্বত এতিয়া সংকটপূৰ্ণ অৱস্থা এক ভয়াবহ অৱস্থা সমগ্ৰ বিশ্বৰ মানুহৰ মাজত এতিয়া আলোড়নৰ সৃষ্টি হৈছে সকলো মানুহৰ মুখৰ মাজত কেৱল এটাই শব্দ হেতু হৈছে কোভিড-19 যেটা এটা সৰু ভাইৰাছ কিন্তু সকলোৰে মাজত এক বিশেষ ধৰণৰ ইম্প্যাক্টৰ সৃষ্টি কৰিছে বুলি আমি কলে ভুল নহব এই কোভিড-19ৰ কাৰণে সমগ্ৰ বিশ্বত ইকোনমিক ক্ৰাইসিসৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰতে পিছ পৰি আছে কিন্তু এটা কথা মনত ৰাখিব যেতিয়া নেচাৰে কোনো এটা বস্তু পৃথিৱীৰ বুকুলৈ পঠায় তাৰ আৰত নিশ্চয় কিবা শিক্ষণীয় বিষয় আছে আমি যদি লক্ষ্য কৰো আমাৰ এই পৃথিৱীখনলৈ তেনেহলে আমি কিছুমান ক্ষেত্ৰত এই কোভিড-19ৰ কাৰণে পজিটিভ ইম্প্যাক্ট দেখা পাইছো কাৰণ ইতিমধ্যে আমি গম পাইছো যে এই কোভিড-19ৰ কাৰণে সমগ্ৰ বিশ্বতে লকডাউন হৈ আছে আৰু এই লকডাউনৰ কাৰণে আমাৰ যেটো এনভায়ৰনমেন্ট আছে তাক এক পজিটিভ ইম্প্যাক্ট পৰিছে আমি দেখা পাইছো কিয় পজিটিভ ইম্প্যাক্ট দেখা পাইছো কাৰণ এই এনভায়ৰনমেন্টত দ্ৰুতগতিত বৃদ্ধি পোৱা নাইট্ৰজেন অক্সাইড কাৰ্বন মনোক্সাইড কাৰ্বন ডাই অক্সাইড বা ইয়াৰ নিচিনা বিষাক্ত গ্যাসমূহ দিনক দিনে বাঢ়ি গৈ আছিল কিন্তু এই লকডাউনৰ কাৰণে এইবোৰৰ হাৰ বহুত পৰিমাণে কমি গৈছে যিবোৰ নেকি আমাৰ শৰীৰত বিভিন্ন ধৰণৰ ডেঞ্জাৰাছ বেমাৰৰ সৃষ্টি কৰে আৰু ওৱান অফ দা মোস্ট ইম্পৰ্টেন্ট থিং হুইচ ইজ ওজন লেয়াৰ আমি জানো আল্ট্ৰা ভায়োলেট ৰেডিয়েশন হৈছে এনেকুৱা এটা ৰেডিয়েশন যেটো পৃথিৱীৰ বুকলৈ আহিলে মানুহৰ বডিত পৰে আৰু মানুহৰ বডিত পৰি যেতিয়া ছালত পৰে ছালৰ ভিতৰত পেনেট্ৰেট কৰি ডিএনএ এটেক কৰি হেতু বিল্ড আপ হৈ স্কিন ক্যান্সাৰৰ সৃষ্টি হয় আৰু এই স্কিন ক্যান্সাৰটো হৈছে এনেকুৱা এটা ডেঞ্জাৰাছ ক্যান্সাৰ যাৰ কাৰণে প্ৰতি বছৰে হাজাৰ হাজাৰ মানুহ মৃত্যুমুখত পৰে According to an analysis of Skin Cancer Foundation USA, more than 5,400 people die worldwide in every month. যদি আমি টোটাল ইয়াৰত কাউন্ট কৰো তেনেহলে ইয়াৰ মৃত্যুকৰ সংখ্যা হৈ যায় approximately 65,000 আমি জানো এতিয়ালৈকে আমাৰ করোনাৰ হোৱা মৃত্যুকৰ সংখ্যা প্ৰায় 1 লাখতকৈ বৃদ্ধি হৈ গৈ আছে গতিকে এইটো আমাৰ কাৰণে এটা ভয়ংকৰ কথা কিন্তু কথাটো হল এইটো যেতিয়া হেক হ'ব তেতিয়া আমি কেনেকৈ এনভায়ৰনমেন্টেল লগত ডিল কৰিম হেতু হ'ব আটাইতকৈ ডাঙৰ লক্ষণীয় কথা আৰু এটা গুৰুত্বপূৰ্ণ ৰিপৰ্ট হাৰ্ভাৰ্ড ইউনিভাৰ্সিটিৰ এজন সায়েন্টিষ্টে ৰিসাৰ্চ কৰি পাইছে যে যোৱা এক মাহত চাইনাত প্ৰায় ৭৭,০০০ মানুহ এয়াৰ পলিউশনৰ কাৰণে মৃত্যুমুখৰ পৰা বাচি গৈছে গতিকে চৰকাৰে এই লকডাউনৰ পিছত কেনেকৈ পৰিবেশৰ লগত ডিল কৰে হেতু হ'ব লক্ষণীয় কথা গতিকে এতিয়া আমাৰ করোনাৰ হৈতে যুঁজ দিয়াৰ লগে লগে আমি এনভায়ৰনমেন্টৰ কথাটো চিন্তা কৰিব লাগিব